ডাঙৰীয়া আপোনাৰ ঘৰত যিখিনি টকা উদ্ধাৰ হৈছে কিন্তু ক'ত কাৰ টকা আছিলে এইটো হা হয় এইটো নহয় এইটো নহয় এইটো নহয় এইটো এতিয়ালৈ শেহতীয়াকৈ আৰু কিমানজন এতিয়া এৰেষ্ট হ'বলৈ হৈছে আৰু কিমানজন হ'বলগীয়া আছে অলৰেডি আমি কেইজনমানক আমি তদন্তৰ আওতালৈ আনিছোঁ আৰু এতিয়া পৰৱৰ্তী কালত আৰু কিছুমান মানুহ আয়ত্ব কৰিব লগা হ'ব পাৰে বাকী এতিয়া যেনে পিছত জনাব পাৰিম এতিয়া একদম ইনিচিয়েল ষ্টেজত আছে ইনভেষ্টিগেশ্যনৰ পিছত বহুত কথা গোসাইগাঁৱত যি 9গৰাকী আপোনালোকে আটক কৰিছিলে তেওঁলোকক কি জেললৈ পঠালে নে তেওঁলোক ফৰৱাৰ্ড হৈছে তেওঁলোকক চালান কটা হৈছে ছেম এইটো কেছতে মেডাম দ্বিতীয়কক এৰেষ্ট কৰাইছে চিমিলাৰ কেছত আৰু ইয়াত কেইজনক এৰেষ্ট কৰিছে আৰু কেইজন কৰিব লাগিব আজি এতিয়া ইনভেষ্টিগেশ্যন চলি আছে ইণ্টাৰগেশ্যন চলি আছে ইভিনিঙলৈকে আপোনালোকে গম পাব কেইজনক তুলিলে এতিয়ালৈকে এতিয়ালৈকে আৰু 3জনক অনা হৈছে আৰু দ্বিতীয়ৰ বাদে 3জনক অনা হৈছে আৰু বাকী আৰু কোনোবা থাকিব পাৰে আমি তেওঁলোকক এৰেষ্ট কৰা নাই সেইটো অকণমান তিনিজনক এৰেষ্ট কৰা হৈছে নেকি মেডাম বাকী তিনিজন এতিয়া ইণ্টাৰগেশ্যন চলি আছে সেইকাৰণে অলপ পিছত আপোনালোকে সবিশেষ গম পাব আৰু আমাৰ গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে নেকি আৰু এতিয়া ইনভেষ্টিগেশ্যনত যি যেনেকৈ ওলাব যেনেকৈ কথাবোৰ ওলাই পৰিব সেইমতে কৰা হ'ব এইটো যে আটক যে কৰিব পৰা তথ্য পাইছিলে তেওঁলোকে নাই এইটো অলপ ইনফৰ্মেশ্যন আছিলে তো তাৰপিছত আমি এইটোৰ ওপৰত এতিয়া তদন্ত আৰম্ভ হ'ল এতিয়া কথাবোৰ ওলাই পৰিছে বাকী তিনিজনৰ পৰা কি উদ্ধাৰ হ'লে বাকী 3জনৰ পৰা অলপ বস্তু পোৱা গৈছে এইবোৰ এতিয়া কেছ পাইছে নেকি পইচা অলপ উদ্ধাৰ হৈছে এইটো জনোৱা হ'ব পিছত ঠিক আছে ডাঙৰীয়া আপোনাৰ ঘৰত যিখিনি টকা উদ্ধাৰ হৈছে কিন্তু